আমি আহি বেলখৰ মন্দিৰ পাই গ'লোঁ, আপোনালোকে দেখা পাইছে। আৰু শাওণৰ মাহ, গতিকে ক'তো মন্দিৰত যোৱা নাছিলোঁ। সেইটো গতিকে আজি লাষ্টৰ সোমবাৰ বুলি আজি আহিলোঁ একবাৰ। আৰু মানে এনেকৈ যোৱা হোৱা নাই ক'তো, এই শাওণৰ মাহটো শেষেই হ'ল। আপোনালোককো ভিডিঅ' দিব পৰা নাছিলোঁ, গতিকে আজি এটা বনাই দিলোঁ। তো আগুৱাই গৈ যাই থাকিম, আপোনালোকে চাই থাকিবচোন ভিডিঅ'টো। হাই গাইজ, মই আছোঁ বেলখৰ মন্দিৰত। ভাবিলোঁ কি আপোনালোককো এটা ব্লগ দিওঁ, মানে বহুত দিন দিয়া নাছিলোঁ। মই কিবা অসুখ হৈছিল আৰু বহুত প্ৰব্লেম চলি আছিল, সেইটো গতিকে মই দিব পৰা নাছিলোঁ। আশা কৰোঁ এইটো ব্লগ যাতে আপোনালোকে চাই ভাল পায়। বেলখৰ মন্দিৰতে আছোঁ মই, আপোনালোকে চাব ভিডিঅ'টো। মই এনেই অলপ কিবা কিবি আপোনালোকক দেখাব চেষ্টা কৰিছোঁ, যিহেতু শাওণ মাহ মন্দিৰত অহাই নাছিলোঁ। গতিকে ভাবিলোঁ কি আজি গধূলি হ'লেও এপাৰ আহিলোঁ, আপোনালোকে চাই ল'ব ভিডিঅ'টো কেনেকুৱা হয়। আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব নকৰাকৈ নাযাব, মানে ইয়াতে আহোঁতে গধূলি হৈ গ'ল। আৰু মই নহয়, মোৰ বন্ধুৰ লগতে সংগীতকো লৈ আহিছোঁ। আৰু মোৰ এই ভণ্টিও আছে, ইয়াতে ৰখি আছে। এনেকৈ আমি তিনিও আহিলোঁ, আপোনালোকে ভিডিঅ'ত দেখা পাব। তো আপোনালোকক ইয়াৰ পৰাই গোটেইখিনি আমি দেখাব চেষ্টা কৰিম। তো আপোনালোকে আহিয়ে দেখা পাব। এইটো হ'ল শিৱ, এইটো কাৰণ বহুতে মানে চেল্ফি উঠে ইয়াতে আৰু ভাল লাগে। এইটোতে আগে আহে যায় মানুহখিনি, আপোনালোকে দেখাব। এইটো মাৰ্বল পাথৰেৰে বনোৱা, আজি খুব বেছি 10 বছৰমান হ'ল চাগে, মই একুৰেট নাজানো। কোনোবাই জানে যদি কমেণ্ট কৰি জনাব। আৰু ইয়াতে মানে চেল্ফি ভাল হয় আৰু ভাল লাগে। ইয়াতে পোহৰ চহৰ দিলে আৰু ভাল লাগে। আৰু ইয়াতে আপোনাৰ দুৰ্গা পূজাৰ সময়ত মই ভিডিঅ' 2-3টা দিছোঁ, আপোনালোকে চাইছে যদি গম নাপাওঁ। কিন্তু ইয়াতে দুৰ্গা পূজাৰ সময়ত আৰু বহুত ভাল লগা পৰিস্থিতি হয়, ভাল লাগে মানে, আহিও ভাল লাগে। আৰু বহুত মানুহো দেখা পোৱা যায়। আৰু ইয়াতে এইবোৰ হাঁহ আছে, এই জকাব ধৰিছে। আপোনালোকে ইয়াতে খুইটো আপোনালোকে যদি কোনো অহা নাই, ইয়াতে আহিব চাব। মন্দিৰটো বহুত ভাল লাগে আৰু বহুত ভাল লগা কৰিছে। এতিয়াও মানে পূজা অৰ্চনা কৰি আছে, দিনতো বহুত ভক্ত হৈছে। আজি সোমবাৰ আছিল আৰু এতিয়াও মানে মানুহ আহি আছে। আপোনালোকে দেখিব, চাই লওক। মই আপোনালোকক এবাৰ মন্দিৰকেইটা দেখুৱাই দিওঁ। আৰু এইটো হৈছে বিষ্ণু মন্দিৰ, এইটো হৈছে শিৱ মন্দিৰ। ইয়াতে আৰু ভক্তজনে পূজা পাতল কৰে। এইটো হৈছে পানীৰ মাজত থকা শিৱ, আপোনালোকে চাই লওক। আৰু এইফালে আপোনাৰ পানী আছে, বহুত ভৰ্তি। এইবাৰ বৰষুণৰ পানীও বহুত আছে। আৰু মাছ আছে ইয়াতে, বহুত ডাঙৰ ডাঙৰ বিভিন্ন ধৰণৰ মাছ আছে ইয়াতে। আপোনালোকে এতিয়া দেখা নাপায়, দিনত আহিলে চাগে দেখা দিব পাৰিলোঁ হয়। এতিয়া এনেকৈ গম নাপায়, এতিয়া বহুত এনে মাছ আছে। আৰু ইয়াৰে সন্মুখত এটা পুখুৰী আছে, একদম গেটত। আপোনালোকক যাওঁতে দেখাম বাৰু, চাই ল'ব। আৰু গণেশ ভাল লাগে আৰু এতিয়াও আহিয়ে আছে। ইয়াতে ৰাতি হ'লেও চবেই জানে আৰু বেলখৰ মন্দিৰ দিনতো বহুত ভক্ত হৈছে। আৰু এইটো হৈছে ইয়াতে জিৰণি লোৱা ঘৰ। আৰু আপোনালোকক যে মই দুৰ্গা পূজাত দেখাইছিলোঁ এই ডাঙৰ জাপিটো, সেই জাপিটো হৈছে ইয়াতে আছে। এতিয়া আন্ধাৰে হৈ গৈছে। ইয়াতে মানুহবোৰে জিৰণি লয় ইয়াতে আহি দুপৰীয়া। এতিয়া লাষ্ট পইণ্ট আছে, আপোনালোকক প্ৰথমে ইয়াতে আহা পুখুৰীটো দেখাব। আপোনালোকে সাজু হৈ থাকক। সেইটোৱে হৈছে এইটো পুখুৰী। ইয়াতে বহুত ডাঙৰ ডাঙৰ মাছ আছে, কিন্তু এতিয়া ৰাতি হৈছে, আপোনালোকক দেখাব পৰা নাযায়, আপোনাৰ নাপায়। কি ধুনীয়া, এই বহুত দীঘল আছে পুখুৰী। গছ-গছনিও ৰুই দিছে। দিনত হ'লে মাছবোৰ দেখা পালে হয় আপোনালোকে, ধুনীয়া। আপোনালোকক মই যিখিনি পাৰোঁ দেখালোঁ। আৰু অলপ সোনকালে আহিলে বেছি ভালকৈ দেখাব পাৰিলোঁ হয়, কিন্তু বেছি ভালকৈ দেখাব নোৱাৰিলোঁ। এতিয়া গধূল হ'ল, গতিকে তাৰ কাৰণে মই দুঃখিত। কিন্তু আপোনালোকে মোৰ চেনেলটো চাই কিনে এনেই গুচি নাযাব। লাইক কৰি যাব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু কাষত থকা বেল বটনটো দবাবলৈ নাপাহৰিব। বহুতে মানে এনেই গুচি যায়। আৰু বন্ধু কিবা ক'বা নেকি তোমালোকে? ছাবস্ক্ৰাইব কৰি দিব, বেছি ছাবস্ক্ৰাইবো নাই, মানে অলপ চলপ
এতিয়া আমিও ভিডিঅ' দি থাকোঁ ইয়াত তাতেও, এতিয়া মোৰো চেনেল আছে। তো ভিডিঅ'টো চাব, সকলোৱে চাই পেলাই লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু কাষত থকা বটনটো টিপি দিব। এই তেতিয়াহে আগে আগে ভিডিঅ'বিলাক পাব।